ৰত্ন দত্ত SHG মোটিভেশ্যনেল ট্ৰেইনিং। আজি আমি আলোচনা কৰিম অৰুণোদয় 3.0 আগষ্ট মাহত সোমাবনে নোসোমায়। এইবাৰ আপোনালোকৰ টকা একাউণ্টত নোসোমায়। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে আগষ্ট মাহত অৰুণোদয় দিয়া নহ'ব। গতিকে লাখ লাখ মহিলাই এই মাহত আপোনালোকৰ অৰুণোদয়ৰ পৰা অৰুণোদয় লাভ নকৰিব। কিহৰ কাৰণে কৈছে যে এই মাহ প্ৰতিগৰাকী মহিলাক ঘৰে ঘৰে গৈ আপোনালোকৰ এটা সন্মান পত্ৰ দিয়া হ'ব যে আপোনালোকে অৰুণোদয় পাইছে বুলি। লগতে এখন কিতাপো দিয়া হ'ব আৰু হয় পঞ্চায়তৰ মেম্বাৰসকলে আপোনালোকৰ ঘৰত যাব আৰু এই প্ৰপত্ৰ আপোনালোকক দিয়া হ'ব যে আপোনালোকে অৰুণোদয় লাভ কৰিছে। এই প্ৰক্ৰিয়া প্ৰায় শেষ হওঁতে এমাহ সময় লাগিবই, এমাহৰ বেছি সময় লাগিব পাৰে। গতিকে এই প্ৰক্ৰিয়া শেষ হোৱাৰ পিছত যোনে যোনে অৰুণোদয় পাইছে তেওঁলোকৰ একাউণ্টত ধনটো সোমাব ছেপ্টেম্বৰৰ 17 তাৰিখে। ছেপ্টেম্বৰৰ 17 তাৰিখে আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ জন্মদিন। সেই জন্মদিনত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই সন্মানপূৰ্বক প্ৰতিগৰাকী মহিলাৰ একাউণ্টত এই অৰুণোদয় দিয়াৰ ব্যৱস্থা কৰিব। 40 লাখ মহিলাক আৰু নতুনকৈ এই অৰুণোদয় দিয়াৰ ব্যৱস্থা কৰা হৈছে। গতিকে যদি এই মাহত আপোনালোকৰ টকা নোসোমায় তেন্তে আপোনালোকে ভয় নকৰিব, কাৰণ এইটো অকল এইটো মাহৰ কাৰণেই হয়। অকল আগষ্ট মাহতে আপোনালোকে টকাটো নাপায়, বাকী ছেপ্টেম্বৰৰ পৰা আপোনালোকে ৰেগুলাৰ অৰুণোদয় পাই থাকিব। যাৰ নাম কটা গৈছে তেওঁলোকৰ কথা বেলেগ, কিন্তু যাৰ অৰুণোদয় পাই আছিলে, যোনে যোনে নতুনকৈ এপ্লাই কৰিছে, যি ভুল নাথাকে তেওঁলোকেও পাব। গতিকে ছেপ্টেম্বৰ 17 তাৰিখৰ পৰা অৰুণোদয়টো আকৌ দিয়াৰ ব্যৱস্থা আৰম্ভ কৰিব। গতিকে আপোনালোকে এইটো মাহত আৰু একাউণ্ট চেক কৰি লাভ নহ'ব, কাৰণ টকাটো আপোনালোকৰ একাউণ্টত নোসোমায়। অকল এইটো আগষ্ট মাহৰ কাৰণেই হয়। আৰু যোনে যোনে নতুনকৈ আকৌ আবেদন কৰিম বুলি ভাবি আছে তেওঁলোকে সাজু থাকক। কিছুদিন আকৌ আৰম্ভ হ'ব অৰুণোদয়, কেতিয়া মই পোৱা নাই, কিন্তু দিব আৰু নতুনকৈ। আৰু যাৰ হৈছে তেওঁলোকে ৰেগুলাৰ অৰুণোদয় পাই থাকিব। আৰু অৰুণোদয় যাৰ যাৰ আছে তেওঁলোকৰ মুখ্যমন্ত্ৰীয়ে আৰু এটা ভাল সুবিধা দিছে যে ৰেচন কাৰ্ড যাৰ আছে তেওঁলোকৰ গেছ চিলিণ্ডাৰ 250 টকা কম হ'ব। আপোনালোকে যিমান টকা দি গেছ ৰাখিলে সেই গেছৰ পৰা 250 টকা আপোনালোকৰ একাউণ্টত উভতি আহিব। এই একাউণ্ট অকল যে মহিলাৰ নামত থাকিলে হ'ব তেনেকৈ নহয়, ঘৰৰ যিকোনো মেম্বাৰৰ নামত থাকিলে হ'ল, সেই ঘৰত ৰেচন কাৰ্ডো থাকিব লাগিব। গতিকে এই ৰেচন কাৰ্ডৰ জৰিয়তে আপোনালোকে অৰুণোদয় লাভ কৰিব। আকৌ গেছ চিলিণ্ডাৰৰ ক্ষেত্ৰত 250 টকা এক্সট্ৰা ছাবচিডি পাব। এইটো আপোনালোকৰ গেছ লোৱাৰ পিছতেই আপোনালোকৰ একাউণ্টৰ টকাটো 250 টকা সোমাই যাব। গতিকে ছেপ্টেম্বৰৰ পৰা আপোনালোকৰ এই সুবিধাখিনি লাভ কৰিব। যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।